বহুচৰ্চিত এটা শব্দ অহংকাৰ। শিক্ষকসকলৰ অহংকাৰ হৈ গৈছে। শিক্ষকসকলে অহংকাৰ নকৰিব কিয়? ইয়াৰ পৰাই হাজাৰ হাজাৰ ডক্টৰ, ইঞ্জিনিয়াৰ, MLA, মিনিষ্টাৰৰ জন্ম হ'ব। হাজাৰ হাজাৰ ব্যক্তিত্বৰ খনিকৰ, হাজাৰ হাজাৰ ভৱিষ্যতৰ খনিকৰ হ'ল এজন শিক্ষক। এজন শিক্ষক অহংকাৰ নকৰিব কিয়? শিক্ষক হ'ল একমাত্ৰ ব্যক্তি যিজনে বেলেগৰ ল'ৰা ছোৱালীৰ সফলতা দেখি মনত আনন্দ অনুভৱ কৰে। শিক্ষক হ'ল একমাত্ৰ ব্যক্তি যিজনে বেলেগৰ ল'ৰা ছোৱালীৰ রেজাল্ট ভাল হ'লে নিজে গৌৰৱ অনুভৱ কৰে। শিক্ষকে অহংকাৰ নকৰিব কিয়? এজন মানুহ যদি 5 বছৰ নিজৰ দায়িত্ব পালন কৰি গোটেই জীৱন অহংকাৰ কৰিব পাৰে, আমি শিক্ষকসকলে 25-30 বছৰ নিজৰ দায়িত্ব পালন কৰি কিয় অহংকাৰ নকৰিম? শিক্ষকসকল অহংকাৰী নহ'ব কিয়? শিক্ষক কেতিয়াও অহংকাৰ নকৰে। শিক্ষকে গৌৰৱ অনুভৱ কৰে যেতিয়া নিজৰ স্কুলৰ ল'ৰা ছোৱালী বহুত ডাঙৰ কিবা হ'ব পাৰে। শিক্ষকে গৌৰৱ অনুভৱ কৰে নিজৰ স্কুলক লৈ, যদি স্কুলখনক নিজৰ ইচ্ছামতে সজাই পৰাই তুলিব পাৰে।